হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ খবৰ ভাল। পৰীক্ষাৰ বাবে প্ৰস্তুতি কেনেকুৱাকৈ চলিছে? নতুনকৈ যি আগন্তুক আমাৰ 32,000 চাকৰি পোষ্ট ওলাব, তাৰে সেই পোষ্টৰ কাৰণে প্ৰস্তুতি কেনেকুৱা চলিছে আপোনালোকৰ জনাব। আৰু আপোনালোকৰ সহায়ৰ উদ্দেশ্যে আমি আজি এটা টপিক লৈ আহিছিলোঁ, বিষয় এটা লৈ আহিছিলোঁ। সেইটো হৈছে ৰামচাৰ ছাইট, অৰ্থাৎ ৰামচাৰ ক্ষেত্ৰ। ইয়াৰ ওপৰত আমি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আৰু লগতে আপোনালোকৰ সহায়ৰ উদ্দেশ্যে আমি আগতে 1000 MCQ আসাম জেনেৰেল নলেজৰ পৰা আমি 1000 MCQ আমি আলোচনা কৰিম বুলি কৈছিলোঁ। ইতিমধ্যে আমাৰ 4টা ভিডিঅ' দিয়া গৈছে। আৰু অসমৰ ইতিহাসৰ ওপৰত আমাৰ এটা চিৰিজ ওলাইছিল 200 MCQ, সেইটোৰো 2টা ভিডিঅ' দিয়া গৈছে। আৰু 10ম শ্ৰেণীৰ মোৰ মৰমৰ ছাত্ৰসকলৰ সহায়ৰ উদ্দেশ্যে সমাজ বিজ্ঞানৰ বিষয়টোৰ ভূগোল, ইতিহাস, ৰাজনীতি, অৰ্থনীতিৰ প্ৰশ্নসমূহ দিম বুলি কৈছিলোঁ 5টাৰ ভিতৰৰ পৰা। সেইসমূহ ইতিমধ্যে 2টা ভিডিঅ' দিয়া গৈছে 10ম শ্ৰেণীৰ। আশা কৰোঁ সকলোৱে ভাল পাব, লগতে চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা বন্ধু বান্ধৱীসকলেও ভাল পাব। আহক। আৰু এইটো আমি যি ৰামচাৰ ছাইটটো আমি দুটা ভাষাত আমি আলোচনা কৰিম। এটা হৈছে ইংলিছ আৰু এটা হৈছে আছামিজ। এই দুটা কি হ'ব, ইংলিছতো আলোচনা কৰা হ'ব, আছামিজতো আলোচনা কৰা হ'ব। আহক আমি প্ৰথমটো কুৱেশ্যন লওঁ। হাউ মেনি ৰামচাৰ ছাইট আৰ ইণ্ডিয়া? কৈছে যে ভাৰতত সৰ্বমুঠ ৰামচাৰ ক্ষেত্ৰ কিমানখন আছে? এনচাৰ: There are 75 Ramsar sites in India 2023 ফেব্ৰুৱাৰী। 2023 ফেব্ৰুৱাৰীলৈকে কি হৈছে 75খন কি ৰামচাৰ ছাইট ভাৰতত আছে সৰ্বমুঠ। ঠিক আছে, আমি 2 নম্বৰ প্ৰশ্ন লৈছোঁ। আমি বেছি দেৰি নকৰোঁ, কাৰণ বহুতকেইটা প্ৰশ্ন আছে। আমি এটা বিষয়তে লৈ যাম গোটেইখিনি। Which is the largest Ramsar site in India? ভাৰতৰ সৰ্ববৃহৎ ৰামচাৰ ক্ষেত্ৰ কোনখন সুধিছে। এনচাৰ হ'ব সুন্দৰবন। সুন্দৰবন হৈছে কি ভাৰতৰ সকলোতকৈ সৰ্ববৃহৎ অৰ্থাৎ ডাঙৰ ৰামচাৰ ক্ষেত্ৰ। ইয়াৰে কিমান আছে মাটিকালি 4230 স্কুৱেৰ কিলোমিটাৰ আছে, বৰ্গ কিলোমিটাৰ। 4230 বৰ্গ কিলোমিটাৰ ইয়াৰ মাটিকালি আছে। নতুনকৈ অহাবোৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, জনাবচোন আপোনালোকে প্ৰশ্নবোৰ ভাল পাইছেনে বেয়া পাইছে। আৰু আপোনালোকে আগৰ যিবোৰ চিৰিজ দিয়া আছিল সেই চিৰিজবোৰ আপোনালোকে চাইছেনে সেইটো জনাব। আৰু কিছুমান প্ৰশ্ন আপোনালোকৰ বাবে এৰি দিছিলোঁ, সেইবিলাক প্ৰশ্নৰ বহুতে উত্তৰ দিছে, সেইসকলক ধন্যবাদ। আৰু যিবিলাকে দিব পৰা নাই সেইবিলাকে দিবলৈ চেষ্টা কৰিব। আৰু নতুনকৈ অহাবোৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি 3 নম্বৰ প্ৰশ্ন লৈছোঁ। হুইচ ইজ দ্য ফাৰ্ষ্ট ৰামচাৰ ছাইট ইন ইণ্ডিয়া? কৈছে যে ভাৰতৰ সৰ্বপ্ৰথম ৰামচাৰ ক্ষেত্ৰ কোনখন, অৰ্থাৎ খনৰ নাম কি? ঠিক আছে, উত্তৰ হ'ব চিল্কা লেক। চিল্কা লেক কৰিছে উৰিষ্যাত আছে। চিল্কা লেক হৈছে কি ভাৰতৰ সৰ্বপ্ৰথম ৰামচাৰ ছাইট। আৰু কেওলাইদেউ নেশ্যনেল পাৰ্ক এখন ক'ত আছে? ৰাজস্থানত আছে। এই দুখন হৈছে কি ভাৰতৰ সৰ্বপ্ৰথম ৰামচাৰ ক্ষেত্ৰ পোৱা অঞ্চল। ঠিক আছে, আমি 4 নম্বৰ প্ৰশ্ন লৈছোঁ। হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য মষ্ট নাম্বাৰ অফ ৰামচাৰ ছাইট? ভাৰতৰ সকলোতকৈ বেছি ৰামচাৰ ক্ষেত্ৰ থকা ৰাজ্যখনৰ নাম কি? আগতে কি আছিলে 2022ত কি আছিলে উত্তৰ প্ৰদেশ আছিলে, 10খন আছিলে। কিন্তু 2023ত কি হ'ল তামিলনাডু আহি গ'ল। তামিলনাডুৰ কি এতিয়ালৈকে তামিলনাডুৱে সকলোতকৈ বেছি ৰামচাৰ ছাইট পাইছে। ঠিক আছে, 14খন ৰামচাৰ ছাইট পাইছে তামিলনাডুৱে, আৰু উত্তৰ প্ৰদেশে পাইছে 10খন ৰামচাৰ ছাইট। 5 নম্বৰটো লৈছোঁ। হুইচ ইজ দ্য স্মলেষ্ট ৰামচাৰ ছাইট ৱেটলেণ্ড ইন ইণ্ডিয়া? ৰামচাৰ ক্ষেত্ৰ পোৱা ভাৰতৰ সকলোতকৈ সৰু বিল কোনখন? ৰেণুকা হৈছে কি সকলোতকৈ সৰু ৰামচাৰ ছাইট পোৱা বিল। এই ৰেণুকাখন ক'ত আছে? ৰেণুকা বিল আছে হিমাচল প্ৰদেশত, আৰু ইয়াৰ সকলোতকৈ সৰু। ঠিক আছে, ৰেণুকা হৈছে সকলোতকৈ সৰু, স্মলেষ্ট কি ৰেণুকা। ইয়াৰ মাটিকালি কিমান? 0.2 স্কুৱেৰ কিলোমিটাৰ, 0.2 বৰ্গ কিলোমিটাৰ হৈছে ইয়াৰ মাটিকালি। আমি 6 নম্বৰ প্ৰশ্ন লৈছোঁ এইবাৰ। নতুনকৈ অহাবোৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব লগৰবোৰক, যাতে লগৰবোৰৰ সহায় হয়। সকলো পৰীক্ষাত ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন দেখাই যায়। সকলো পৰীক্ষাতে যি হওক, SI হওক, আসাম পুলিচ হওক, SSC হওক, বা যিকোনো দিল্লী পুলিচ হওক, যিকোনো। ইন হুইচ ইয়াৰ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ৰামচাৰ ছাইট ইষ্টাব্লিছড? কৈছে যে বিশ্বৰ প্ৰথমখন ৰামচাৰ ক্ষেত্ৰ কিমান চনত ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি পাইছিল সুধিছে। এইটো কিমান চনত? 1974। 1974 কি হৈছিল
1974 কি হৈছিল বিশ্বৰ প্ৰথম ৰামসাৰ ক্ষেত্ৰই স্বীকৃতি পাইছিল ঠিক আছে কিমান চনত 1974 1974 চনত ৰামসাৰ ক্ষেত্ৰ পাইছিল বিশ্বৰ প্ৰথমখন ৰামসাৰ ক্ষেত্ৰই ঠিক আছে আমি 7 নম্বৰ প্ৰশ্ন লৈছো What is the first Ramsar site in the world? কৈছে যে বিশ্বৰ প্ৰথম ৰামসাৰ ক্ষেত্ৰ কি অৰ্থাৎ কোনে পাইছিল হা কৈছে যে সেইখন কি সুধিছে সেইখন কি হ'ব কবৌৰাগ পেনিনসুলা হৈছে কি বিশ্বৰ প্ৰথমখন ৰামসাৰ ক্ষেত্ৰ পোৱা অঞ্চল এটা উপদ্বীপ ঠিক আছে উপদ্বীপ হৈছে উপদ্বীপটো কি কবৌৰাগ উপদ্বীপ ঠিক আছে আমি 8 নম্বৰ প্ৰশ্ন লৈছো Where is the কবৌৰাগ পেনিনসুলা কবৌৰাগ পেনিনসুলা ক'ত অৱস্থিত উপদ্বীপটো ক'ত অৱস্থিত কবৌৰাগ উপদ্বীপটো এটো ক'ত অৱস্থিত অষ্ট্ৰেলিয়াত কি আছে কবৌৰাগ উপদ্বীপটো আছে নতুন কথা হ'লে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগৰবোৰক যাতে সকলোৰে সুবিধা হয় কেনে লাগিছে ভিডিওটো জনাব আপোনালোকে ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন আহা দেখাই যায় আমি 9 নম্বৰ প্ৰশ্ন লৈছো Which country has highest Ramsar site কৈছে যে সকলকৈ বেছি ৰামসাৰ ক্ষেত্ৰ কোনখন দেশত আছে সুধিছে কোনখন দেশে পাইছিল ইউনাইটেড কিংডমে পাইছিলে ইউনাইটেড কিংডমে সকলকৈ বেছি ৰামসাৰ সাইট পাইছিলে ইয়াৰ ক্যাপিটাল কি ক্যাপিটাল হৈছে লণ্ডন ইউনাইটেড কিংডমৰ ক্যাপিটাল কি লণ্ডন ঠিক আছে আৰু ইয়াত কিমানখন ৰামসাৰ সাইট আছে হলকৈ বেছি যেহেতু কিমানখন আছে 175 খন ৰামসাৰ সাইট ইউনাইটেড কিংডমৰে আছে ভাৰতৰ আছে 75 খন ঠিক আছে ভাৰতৰ বৰ্তমান 75 খন ইউনাইটেড কিংডমৰ সহলকৈ বেছি ইউনাইটেড কিংডমে পাইছে এতিয়ালৈকে কিমানখন পাইছে 175 খন পাইছে আমি 10 নম্বৰ প্ৰশ্ন লৈছো When was International Wetlands Day celebrated কৈছে যে আন্তৰ্জাতিক বিল দিৱস কেতিয়া পালন কৰা হয় আন্তৰ্জাতিক বিল দিৱস কেতিয়া পালন কৰা হয় কেতিয়া পালন কৰা হয় 2 ফেব্ৰুৱাৰীত কি কৰা হয় 2 ফেব্ৰুৱাৰীত কি কৰা হয় আন্তৰ্জাতিক বিল দিৱস পালন কৰা হয় আমি 11 নম্বৰ প্ৰশ্ন লৈছো ৰামসাৰ কনভেনশন was established on কৈছে যে ৰামসাৰ সন্মিলন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 2 ফেব্ৰুৱাৰী 1971 2 ফেব্ৰুৱাৰী 1971 চনত কি কৰা হৈছিল ৰামসাৰ কনভেনশন was established ঠিক আছে 2 ফেব্ৰুৱাৰী 1971 নত কি কৰিছিল 2 ফেব্ৰুৱাৰী 1971 চনত ৰামসাৰ সন্মিলন প্ৰতিষ্ঠা কৰা হৈছিল আমি 12 নম্বৰ প্ৰশ্ন লৈছো What is the full form of IUCN ৰ সম্পূৰ্ণ নামটো কি সম্পূৰ্ণ নামটো সুধিছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ কৈছে আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘ IUCN ৰ সম্পূৰ্ণ নাম হৈছে কি আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘ আহে বহুত দেখা যায় এইবিলাক প্ৰশ্ন পৰীক্ষাত ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন আহে পৰীক্ষাত UPSC APSC হক যিকোনো যিমান ডাঙৰ পৰীক্ষা নহওক ভাৰতৰ সকলো পৰীক্ষাতে এটা অহা দেখা যায় আমি 13 নম্বৰ প্ৰশ্ন লৈছো What is the full name of WWT ৰ সম্পূৰ্ণ নামটো কি Wildfowl and Wetlands Trust কি জলাভূমি সংৰক্ষণ দায়বদ্ধ সংস্থা কি জলাভূমি সংৰক্ষণ দায়বদ্ধ সংস্থা হৈছে কি WWT ৰ সম্পূৰ্ণ নাম নতুন কথা হ'লে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু ভিডিওটো কেনেকুৱা লাগিছে হেতু আমাক জনাব বেল আইকনটো দবাই দিব সকলোৱে আমি 14 নম্বৰ প্ৰশ্ন লৈছো What is the name of the only Ramsar site in Assam এইটো বহুত আহে অসমৰ পৰীক্ষাত বহুত অহা দেখা যায় অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰখনৰ নাম কি বহুত আহে এইটো আৰু কিমান চনত হৈছিল হেতু আহে কোৰ্ছে হেতু আহে অসমৰ একমাত্ৰ ৰামসাৰ সাইট কোনখন দীপৰ বিল হৈছে কি অসমৰ একমাত্ৰ ৰামসাৰ সাইট দীপৰ বিল অসমৰ একমাত্ৰ ৰামসাৰ সাইট এটো মনত ৰাখি থৈ দিব আপোনালোকে আমি 15 নম্বৰ প্ৰশ্ন লৈছো হাউ মেনি ৰামসাৰ সাইট দেয়াৰ ইন দা ওয়াৰ্ল্ড বিশ্বত মুঠ কিমানখন ৰামসাৰ ক্ষেত্ৰ আছে সুধিছে কিমানখন ৰামসাৰ ক্ষেত্ৰ আছে 2022 ত আছিল 2400 খন 2400 আছিল কি 2022 ত 2022 ত কি আছিল
2004 এখন আছিলে এটা 2023 আপডেট হল আপডেট হৈ কিনে কিমান খন হল 2491 খন হল 2491 2023 হল ঠিক আছে 16 নম্বৰ প্ৰশ্ন লৈছো হাউ মেনি ৰামসাৰ সাইট আৰ দেয়াৰ ইন উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশত কেতিয়ালৈকে কিমান খন আছে আমি দ্বিতীয় প্ৰশ্নটো আলোচনা কৰিছিলে ইতিমধ্যে যে উত্তৰ প্ৰদেশত কিমান খন আছে 10 খন আছে উত্তৰ প্ৰদেশত কিমান খন ৰামসাৰ ক্ষেত্ৰ আছে 10 খন হাউ মেনি ৰামসাৰ সাইট আৰ দেয়াৰ ইন উত্তৰ প্ৰদেশ দেয়াৰ আৰ 10 ৰামসাৰ সাইট ইন উত্তৰ ইউপি ঠিক আছে ইউপি আৰু তামিলনাডুত কিমান খন আছিল তামিলনাডুত আছে 14 খন আমি 17 নম্বৰ প্ৰশ্ন হৰিদ্বাৰ লেক ইজ লোকেটেড ইন হুইচ ষ্টেট হৰিদ্বাৰ বিল কোনখন ৰাজ্যত অৱস্থিত কোনখন ৰাজ্যত উত্তৰ প্ৰদেশত কি আছে হৰিদ্বাৰ লেক অৱস্থিত হৰিদ্বাৰ বিল অৱস্থিত আমি 18 নম্বৰ প্ৰশ্ন লৈছো when did India become part of Ramsar Convention ভাৰত কেতিয়াৰ পৰা ৰামসাৰ সন্মিলনৰ অংগ হৈছিল কিমান চনত 1 ফেব্ৰুৱাৰী 1982 1 ফেব্ৰুৱাৰী 1982 চনত কি হৈছিল ভাৰত ৰামসাৰ সন্মিলনৰ অংগ হৈছিল আমি 19 নম্বৰ প্ৰশ্ন লৈছো where the name Ramsar come from ৰামসাৰ নামটো কৰ পৰা লোৱা হৈছে সুধিছে ৰামসাৰ যেটো ৰামসাৰ ক্ষেত্ৰ ৰামসাৰ নামটো কৰ পৰা লোৱা হৈছে যে from the city of Ramsar Iran কি কৰিছে ইৰানৰ ৰামসাৰ নামৰ চহৰৰ পৰা ৰামসাৰ নামটো লোৱা হৈছে নতুনকৈ আহৰে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগৰক শেয়াৰ কৰিব আৰু 20 নম্বৰটো লৈছো এবাৰ what is the work of the Ramsar sites কৈছে যে ৰামসাৰ ক্ষেত্ৰৰ কাম কি ৰামসাৰ ক্ষেত্ৰসমূহৰ কাম কি সুধিছে কি হৈছে identification of wetlands around the world কৈছে যে আৰ্দ্ৰভূমি সমূহ সংৰক্ষণ আৰু চিনাক্ত কৰা হৈছে কি ৰামসাৰ ক্ষেত্ৰৰ কাম ৰামসাৰ ক্ষেত্ৰৰ কাম কি পালো ইতিমধ্যে আমি যে আৰ্দ্ৰভূমি সমূহ সংৰক্ষণ আৰু চিনাক্ত কৰা হৈছে কি ৰামসাৰ ক্ষেত্ৰৰ কাম in identification of wetland around the world আমি 21 নম্বৰ প্ৰশ্ন লৈছো what is the theme of Ramsar site 2023 2023 চনৰ ৰামসাৰ ক্ষেত্ৰৰ স্লোগান কি আছিল বিষয় বা স্লোগান কি আছিল wetland restoration wetland restoration কি আছিল 2023 ৰ থিম আছিল স্লোগান আছিল আমি 22 নম্বৰ প্ৰশ্ন লৈছো what is the largest bill in India ভাৰতৰ সকলোতকৈ ডাঙৰ বিল কোনখন সুধিছে কোনখন সোনবিল হৈছে কি ভাৰতৰ সকলোতকৈ ডাঙৰ বিল লোকেটেড এট আসাম কৰিমগঞ্জ ডিস্ট্ৰিক্ট আসামৰ কৰিমগঞ্জ ডিস্ট্ৰিক্টত কি আছে অসমৰ কৰিমগঞ্জ ডিস্ট্ৰিক্টত আছে এই সোনবিলখন ভাৰতৰ সকলোতকৈ ডাঙৰ বিল হয় এইখন সেইখন ক'ত আছে কৰিমগঞ্জ জিলা ক'ত আছে অসমত আছে আমি 23 নম্বৰ প্ৰশ্ন লৈছো নতুনকৈ আহাবৰে কি সাবস্ক্ৰাইব কৰিব দেই নাপাহৰিব কিন্তু আপোনালোকৰ সহায়ৰ উদ্দেশ্যে আমি ইতিমধ্যে 1000 MCQ আসাম জিকেৰ ওপৰত আলোচনা কৰিম বুলি কৈছিল ইতিমধ্যে 4টা ভিডিও দিয়া গৈছে আসাম জিকেৰ ওপৰত আৰু আসাম হিষ্ট্ৰী 200 MCQ আলোচনা কৰিম বুলি কৈছিল ইতিমধ্যে 2টা ভিডিও দিয়া গৈছে আৰু 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ৰ উদ্দেশ্যে সমাজ বিজ্ঞান বিষয়টোৰ ইতিহাস ভূগোল ৰাজনীতি অৰ্থনীতি এইখিনি দিম বুলি কৈছিল পাঠৰ ভিতৰ প্ৰশ্ন একদম কমন হয় এইবিলাক পৰীক্ষাত আহিবই মানে যিখিনি দিয়া যাব সেইখিনি আহিবই এনেকৈ দিয়া গৈছিলে আপোনালোকৰ যদি কোনোবা ভাইটি ভন্টি কোনোবা এইবাৰ মেট্ৰিক পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব লগা আছে সেইসকলক এয়াৰে ভিডিওসমূহ দি দিব যিখিনি আমি 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ৰ উদ্দেশ্যে আমি দি দিছো আপোনালোকক আমি 23 নম্বৰ প্ৰশ্ন লৈছো এবাৰ হাউ মেনি ৰামসাৰ সাইটস আৰ দেয়াৰ ইন দা নৰ্থ ইষ্ট কৈছে যে উত্তৰ পূবত কিমানখন ৰামসাৰ ক্ষেত্ৰ আছে উত্তৰ পূবত কিমানখন ৰামসাৰ ক্ষেত্ৰ আছে উত্তৰ পূবত আছে 3 ৰামসাৰ সাইট ইন দেয়াৰ ইন দা নৰ্থ ইষ্টত কিমানখন আছে উত্তৰ পূবত আছে 3খন ৰামসাৰ ক্ষেত্ৰ আমি 24 নম্বৰ প্ৰশ্ন লৈছো হাউ মেনি ৰামসাৰ সাইটস আৰ দেয়াৰ ইন মণিপুৰত কেইখন ৰামসাৰ সাইট আছে মণিপুৰৰ ৰামসাৰ ক্ষেত্ৰ কেইখন আছে এখন আছে 1 আছে ঠিক আছে দিস আৰ লোকতাক লেকখন হৈছে কি মণিপুৰৰ একমাত্ৰ ৰামসাৰ সাইট
25 নম্বৰটো লৈছো হাউ মেনি ৰামসাৰ সাইটস আৰ দেয়াৰ ইন মিজোৰাম মিজোৰামৰ ৰামসাৰ ক্ষেত্ৰ কেইখন আছে মিজোৰামতো ৰামসাৰ ক্ষেত্ৰ 1 আছে ঠিক আছে এখন আছে সেইখন কি পালা লেক হৈছে কি পালা বিল হৈছে মিজোৰামৰ একমাত্ৰ ৰামসাৰ সাইট মই নৰ্থ ইষ্টৰ যিখিনি ৰামসাৰ সাইট পাইছে সেইখিনি প্ৰশ্ন লৈ আহিছিলো ইতিমধ্যে প্ৰশ্ন লৈ আহিলো আপোনালোকৰ ওপৰত কাৰণ যদি আমি দ্বিতীয় সিৰিজটো আপোনালোকে যদি কমেন্টত কয় যে দ্বিতীয় সিৰিজটো লাগে তেতিয়া হলে আমি ভাৰতৰ যিসমূহ বেলেগ ৰাজ্য আছে যিকোনো পঞ্জাব হওক কিবা হওক যিকোনো বিহাৰ হওক সেইখিনিৰ ৰামসাৰ ক্ষেত্ৰসমূহ লৈ আহিম আপোনালোকে যদি আমাক কমেন্টত জনায় আমি 26 নম্বৰ প্ৰশ্ন লৈছো এবাৰ হাউ মেনি ৰামসাৰ সাইটস আৰ দেয়াৰ ইন ত্ৰিপুৰা ৰামসাৰ ক্ষেত্ৰ কেইখন আছে 1 আছে সেইখন আছে কি ৰুদ্ৰসাগৰ লেক ৰুদ্ৰসাগৰ বিল হৈছে কি ত্ৰিপুৰাৰ একমাত্ৰ ৰামসাৰ সাইট নতুনকৈ আহাবৰে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব কমেন্ট কৰিব আৰু লগৰবোৰক শ্বেয়াৰ কৰিব যাতে লগৰবোৰৰ সহায় হয় 27 নম্বৰ প্ৰশ্ন লৈছো হোৱাট ইজ দা ৰেফাৰেন্স নাম্বাৰ অফ দীপৰ বিলৰ ক্ৰমিক নম্বৰ কিমান বা ক্ৰমিক সংখ্যা কিমান 1209 কি হৈছে 1209 হৈছে দীপৰ বিলৰ ক্ৰমিক সংখ্যা ৰেফাৰেন্স নাম্বাৰ হৈছে 1209 আমি 28 নম্বৰ প্ৰশ্ন লৈছো when দীপৰ বিল became a Ramsar site was it announced কৈছে যে দীপৰ বিলক ৰামসাৰ ক্ষেত্ৰ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 19 আগষ্ট 2022 কি কৰিছিলে দীপৰ বিলক ৰামসাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিলে 19 আগষ্ট 2002 চনত দীপৰ বিলক ৰামসাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিলে আৰু দীপৰ বিল ক'ত আছে দীপৰ বিল আছে আসামত আছে দীপৰ বিল কোনখন জিলাত আসাম ষ্টেটত আছে দীপৰ বিল আৰু কামৰূপ ডিস্ট্ৰিক্ট আসাম ষ্টেটৰ কামৰূপ ডিস্ট্ৰিক্টত কি আছে দীপৰ বিলখন আছে কামৰূপ জিলাত আছে অসমৰ কামৰূপ জিলাত দীপৰ বিলখন আছে আপোনালোকে যদি ভিডিওটো ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব কমেন্ট কৰিব আৰু লগৰবোৰক শ্বেয়াৰ কৰিব আপোনালোকৰ সহায় দিছে আমি ইতিমধ্যে অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত 1000 ভিডিও লৈ আহিছো 1000 প্ৰশ্ন উত্তৰ লৈ আহিম বুলি কৈছিলো ইতিমধ্যে আমি 4টা ভিডিও আপোনালোকক দিছোৱে আৰু ইতিহাসৰ আমি দুটা দিলো ইতিমধ্যে 200 আমি প্ৰশ্ন উত্তৰ আলোচনা কৰিম বুলি কৈছিলো আৰু 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায় দিছে সমাজ বিজ্ঞানৰ ইতিহাস ভূগোল ৰাজনীতি অৰ্থনীতি বিষয়ৰ পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ আমি দিম বুলি কৈছিলো এই তাৰেও দুটা ভিডিও দিয়া গৈছে ইতিমধ্যে আশা কৰো আপোনালোকে ভাল পাব আপোনালোকৰ যদি কোনোবা ভাই ভনী এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা দিব লগা আছে তেওঁলোকক এই ভিডিওসমূহ দেখা দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব দিব যাতে সকলোৰে সহায় হয় আগন্তুক যি চৰকাৰে যিসমূহ পোষ্ট দিব ভেকেন্সিসমূহ দিব সেইসমূহৰ প্ৰস্তুতিৰ বাবে আপোনালোকে যি প্ৰস্তুতি চলাই আছে সেই প্ৰস্তুতিত আমিও আপোনালোকক সহায় কৰিম আপোনালোকে মাত্ৰ আমাক মৰম দিব আপোনালোকৰ সহায় দিছে আমি এই ভিডিওসমূহ এই প্ৰশ্নসমূহ আপোনালোকক দিছো আপোনালোকে আমাৰ এই প্ৰশ্নসমূহ কেনেকুৱা পালে জনাব কমেন্টত ধন্যবাদ